আজি ৰিজাল্ট দিব বুলি ৰবিনে ৰাতিপুৱাৰ পৰা মন মাৰি ভিতৰতে সোমাই আছে। এপল দুপলকৈ সময়বোৰ পাৰ হৈ গৈ আছে। সি ভয়ে ভয়ে ঘড়ীটোলৈ চাইছে। ঘড়ীৰ কাঁটাডাল যিমানেই দৌৰিছে তাৰ যেন ভয়ো সিমানেই বাঢ়িছে। কি বা হ'ব ৰিজাল্ট? ছাৰ বাইদেউৰ লগতে মাক আৰু বৰদেউতাকেও তাক লৈ বহুত আশা কৰিছে। তাৰ ৰিজাল্ট ভাল হ'বই। কেনেবাকৈ বিচৰা ধৰণে ৰিজাল্ট নহ'লে বৰ লাজ পাবহি। এই কথাষাৰে তাৰ ভয়টো বঢ়াই তুলিছে। উফ, তাৰ উশাহ বন্ধ হোৱা যেন লাগিল। ৰিজাল্ট ওলালেই চাগে। সি যাওঁ নাযাওঁকৈ ৰুমৰ পৰা ওলাই গ'ল। চোতাল পোৱাৰ লগে লগে মাকে মাত লগালে, ঐ কিবা এটা খাই নাযাওঁ কিয়? ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই তই? খাম ৰ, একেবাৰে ৰিজাল্টটো লৈ আহোঁ। এনেকৈ খাব নোৱাৰি দেই। সি এখোজ দুখোজকৈ লাজে ভয়ে স্কুললৈ বাট বনালে। তাৰ খোজবোৰ আগুৱাবই নোখোজে। ইমান ভয় সি কেতিয়াও অনুভৱ কৰা নাছিল। মানুহবোৰে তালৈ চাইছে। তাৰ ভয় দুগুণে বাঢ়িছে। তাক লৈ ইমান আশা মানুহবোৰৰ। স্কুলৰ গেটত মানুহৰ ভিৰ। কাৰোবাৰ মুখত হাঁহি, কাৰোবাৰ মুখ কলা পৰা। কি হ'ব কি নহ'ব ভাবি সি আগুৱাই গৈ থাকিল। ঠিক সেইখিনিতে তাৰ লগৰ কেইজনমান ওচৰলৈ দৌৰি আহিল। ঐ তই ভালকে পাছ কৰিছ বে। পাৰ্টি কিন্তু ডাঙৰ হ'ব লাগিব দেই। এলাহ পেচা মিঠাই খুৱালেই নহ'ব নহয়। বন্ধু কেইজনৰ কথাই তাৰ ভয় আঁতৰাব নোৱাৰিলে। সি আগুৱাই গৈ থাকিল। গৈ 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 অফিচ পালে। তাক দেখি ছাৰসকলৰ মুখৰ ৰঙেই সলনি হৈ গ'ল। সকলোৱে তাক অভিনন্দন জনালে। খুব ভাল লাগিল তাৰ। ৰিজাল্টটো তাক দেখুৱালে। হয়, বিচৰা ধৰণেই হৈছে। সি গোটেইকেইটা বিষয়ত লেটাৰ মাৰ্ক পাইছে। তাৰ মনটো খুব ভাল লাগি গ'ল। দুধাৰি সুখৰ অশ্ৰু বৈ আহিল। সি আৰু ছাৰসকলৰ কথালৈ একো মন দিবই নোৱাৰিলে। চিধাই সকলোকে মাত লগাই সি ঘৰমুৱা হ'ল। খবৰটো যে মাকক দিব লাগে, বৰদেউতাকক দিব লাগে। সি দৌৰিব নে খোজকাঢ়িব ধৰিবই পৰা নাই। সি দূৰৰ পৰাই মাকক মাত লগালে, মা মোৰ ৰিজাল্ট ভাল হ'ল। মাকে যেন এইটোহে শুনিবলৈ ৰৈ আছিল। মাকে খৰধৰকৈ বাহিৰলৈ ওলাই আহিল। আহিয়েই তাক মূৰত হাত বোলাই ক'লে, যা বাবা তই সাউতকৈ বৰদেউতাৰক খবৰটো দি আহগৈ। তেখেতে চাগে ৰৈ আছে, যা। ৰবিনে অলপো দেৰি নকৰিলে। সি দৌৰা দৌৰিকৈ বৰদেউতাকৰ ওচৰলৈ গ'ল। বৰদেউতাকে বাৰাণ্ডাতে বহি পেপাৰখন চাই আছিল। এইবাৰে কিন্তু তাৰ চিঞৰিব মন নগ'ল। সি খৰ খেদাকৈ বৰদেউতাকৰ ওচৰলৈ গ'ল। সি আঁঠু কাঢ়ি সেৱা ল'লে। লগে লগে বৰদেউতাকে বুজিয়েই পালে ৰিজাল্ট ভালেই হ'ল হ'ব পাৰে। হয় বৰতা, ৰিজাল্ট ভালেই হ'ল, কিন্তু আৰু অলপ ভাল হোৱা হ'লে বেছি ভাল লাগিলহেঁতেন। সি বৰদেউতাকৰ মুখলৈ চাই হতভম্ব হ'ল। বৰদেউতাকৰ চকুত চকুলো। অলপ পিছতে বৰদেউতাকে তাক সাবটি ধৰি হুক হুকাই কান্দিব ধৰিলে। কি হ'ল বৰতা? স্ফূৰ্তিহে কৰিব লাগে। দুখ কৰা নাই অ', বৰ সুখ পালোঁ। তোৰ ৰিজাল্ট যে ভাল হ'ল। নাই বৰতা, তুমি কিবা কথা লুকুৱাইছা। তোমাৰ মুখত অলপো স্ফূৰ্তি নাই যে। নাই অ',
তই যাচোন যা, সকলোকে মিঠাই চিঠাই খোৱা। নাযাওঁ, আগতে ক'ব লাগিব। কিহৰ দুখ? ইয়াতো আনন্দৰ চকুপানী নহয়, দুখৰ চকুপানী মোৰ ভাল চিনাকি। মোক ঠগিব নোৱাৰিবা। কোৱাচোন কোৱা, কিহৰ দুখ? কিজানি পাতলাব পাৰোঁৱেই। তই ঠিকেই ধৰিছ, কিন্তু পাতলাব নোৱাৰিবি। এই বছৰ বুলিয়েই নহয়, প্ৰত্যেক বছৰেই মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ দিনা মোৰ চকুপানী ওলায়। এইবোৰ বহুত কথা, তোক পিছে পৰে কম, যা তই যাচোন যা। নাযাওঁ, তুমি আগতে ক'ব লাগিব, তাৰপিছতহে মই ইয়াৰ পৰা যাম, কৈ দিলোঁ। দুখ বুলিবলৈ বিশেষ একো নাই, অভ্যাসেই হ'ল। নহ'ব, মোক আজি ভালদৰে ক'ব লাগিব, তাৰপিছতহে মোৰ ভাল লাগিব। উফ, তোৰ লগত নোৱাৰিছোঁ আৰু। শুন, আমাৰ ডাঙৰ বাবাইও ভাল ৰিজাল্ট কৰিছিল, চেণ্টাৰৰ ভিতৰতে প্ৰথম হৈছিল সি। কিমান যে ভাল লাগিছিল মোৰ, সকলোৱে তাক প্ৰশংসা কৰিছিল। বাপেকটো হয় মই ফুলি উঠিছিলোঁ। গোটেই গাঁওখনত মিঠাই বিলাই ফুৰিছিলোঁ মই। ঠিকেইতো, ভালহে লাগিব লাগে তেতিয়াহ'লে। ভাল কেনেকৈ লাগিব? যিজন ল'ৰাৰ ৰিজাল্ট লৈ ইমান ফূৰ্তি কৰিছিলোঁ, সকলোৱে মোক ভাগ্যৱান বুলি কৈছিল। সেই ল'ৰাজনৰ এতিয়া মোলৈ সময় নাই। সি আহিব নোৱাৰে মোৰ বেমাৰ হ'লেও। এই ৰিজাল্ট ভাল হোৱাৰ বাবে তাক বাহিৰলৈ পঠিয়ালোঁ। সেই যে বাহিৰলৈ গ'ল, সিচোন আজিলৈকে ঘূৰিয়েই নাহিল। দেহাটোহে আহে কেতিয়াবা, মনটোচোন কেতিয়াও নাহে। মোৰ এই দুখ আজীৱন থাকিব। প্ৰত্যেক বছৰে মেট্ৰিকৰ ৰিজাল্ট দিলে মোৰ সেই দুখৰ স্মৃতিবোৰে বৰ কষ্ট দিয়ে। চকুলো বাধা দি ৰাখিব নোৱাৰোঁ। ৰিজাল্ট ভাল হ'লেইতো মানুহ এজন ভাল হৈ নাযায়। কথাটো পলমকৈ হ'লেও মৰ্মে উপলব্ধি কৰিছোঁ। ৰিজাল্ট ভাল হোৱা মানেই মানুহজন ভৱিষ্যতে ভাল নহ'বগৈও পাৰে। তই কিন্তু বেয়া হৈ নাযাবি দেই।